Hey guys, चॉकलेट तो खा लो। हे रहा नहीं जाता तड़प ही ऐसी है ना Hey guys, स्वागतम जनाइछु। भोक लागि আছে অলপমান ওপৰত। बड़ा हरामी हो बेटा। Hey guys, स्वागतम जनाइछु 40 Alina Rani নতুন ভিডিও লৈ। লগতে আশা কৰো আপোনালোকৰ খবৰ ভালে, মোৰো ভাল একদম গুলি। সো গাইস, এতিয়া হৈছে আজি যোৱাকালি মোৰ বাৰ্থডে গল, আজিটো হৈছে নেক্সট দিন। তো আজি মই ভাবিছিলো কলেজ যাম বুলি, অলৰেডি মই কলেজ ওলালো, কিন্তু আজি কলেজ যোৱা নহলে। কাৰণ এটা কাৰণে আমি ভাবিলো কলেজ যোৱা সময়তে আমি গোটেইকেইজনে বা আৰু মই দুইজনে ভাবিলো যে মানে আজি বেলেগ এটা ঠাইত যাম। তো প্লেনিংটো হৈ গ'ল অলৰেডি। তো মানে কলেজ যোৱা নহলে, ড্ৰেছ খুলি অলৰেডি কমপ্লিট মই। তো ভাবিলোঁ এতিয়া যিহেতু আজি আপোনালোকক লৈ যাওঁ, মই কলেজ যাওঁ নাজানো, ঠিক নাই কলেজ যাম ভাবি আছোঁ। কিয়নো কম আপোনালোকক নকওঁ, কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকক, কাটকুট নকৰিব একদম। তো এতিয়া আমি ওলাওঁগৈ আৰু যাওঁ আৰু এতিয়া। তো বাদ মে মিলতে হে আপ লোগো কো, বাই বাই। হে গাইজ, এতিয়া মই ওলাই কৰি ৰেডি ধুনুতে। তো এতিয়া যাবলৈ ওলাইছোঁ। মামা অহালৈ ৰখি আছোঁ, মামা টমটম লৈ আহিব, টমটমতে যাম। তো কলেজ যাওঁ, আপোনালোকক নকওঁ, অলৰেডি আপোনালোকে হয়তো গমেই পাইছে মোৰ গাত গামোচাখন দেখি, হয়তো আমি ভগৱানৰ ওচৰলৈ যাম বুলি। কিন্তু ঠাইটোৰ নাম আপোনালোকক মই নকওঁ, আপোনালোকে খালি ভিডিঅ'টো কাটকুট নকৰিব, চাই যাওক। আমি কলেজ যাওঁ, যেতিয়া গৈ পাম তেতিয়া নিশ্চয় মই নামটো ক'ম আৰু আপোনালোকে গম পাবই। এতিয়া আমি যাওঁ, বেছি কথা নকওঁ, এতিয়া বলক। বৰ্তমান এতিয়া আমি গৈ আছোঁ টমটমত, মামা আহিলে বহুতখিনি সময় ৰখিলোঁ, তথাপিও বাৰু এতিয়া গৈ আছোঁ আৰু এইপিনে বা আৰু এজনী আগত আছে, তাই নুঠাই পেলাই লাজ কৰে। তো এতিয়া আমিয়ে যাওঁ, বলক। এতিয়া আমি আহি পালোঁ ভাইস্থান, গেটৰ ওচৰতে আছোঁ। চ' এতিয়া যাওঁ নামি, বলক আপোনালোককো লৈ যাওঁ। এতিয়া আহিছোঁ আমি দোকানলৈ, কিবা কিবি লওঁ বা থালি চালি সেৱা কৰিবলৈ। আমি এতিয়া ইফালে যাব লাগিব, বহুত ওপৰলৈ যাব লাগিব, নাজানো কি হয়, তথাপি যাওঁ, ভগৱানৰ নামত আহিছোঁ যিহেতু তেনেকৈ লৈ যাব আৰু যাওঁ। এইখন হৈছে গেটখন, এতিয়া আমি যাওঁ আৰু ভিতৰলৈ, বলক। সেয়া গ'লেই মানুহ আগত, চ' আমি যাওঁ, ময়ো যাওঁ, সিহঁতে গ'লেই। ইমান ওপৰত যায় কেনেকৈ যাওঁ ঠিক নাই আৰু দেই। এতিয়াই ভাল লাগিছে, ইমান বেছি দূৰ হয়। উঠিব পৰা নাইছোঁ মই। কেমেৰাটো অফে কৰি লওঁ, কৃষ্ণ। Hey guys, বৰ্তমান এতিয়া আমি আহি পালোঁ, আহি পোৱা নাই, আধা উঠিছোঁ, চেষ্টা কৰিছোঁ। এইটো এইফালে জীৱনে কান্দিছে, গান ওলাই গৈছে। চলো হৰি হৰি কৃষ্ণ গুৰু শংকৰ হৰি। এইখন আমি উঠোঁতে এইখন অৱস্থা আমাৰ আকৌ আছে, বহুত দূৰ, বলক যাওঁ। कोई बात नहीं। এতিয়া আমি আহিছোঁ, তথাপি দেখিছোঁ এতিয়া চিৰ, তো এতিয়া চিৰ বগাব লাগিব। এতিয়া প্লেন বগালোঁ, এতিয়া চিৰ বগাম, বলক আৰম্ভ চিৰ। देखाते हैं आप लोगों को, चलो। कैसा लगा है आपको? बहुत अच्छा। गाना क्या है आपका? जीवने कांदी से चलो একদম পৰিৱেশটো আমি প্লেন বগালোঁ, এতিয়া আমি চিৰি বগাম। এইকণ বগাওঁতে আমাৰ অৱস্থা কাহিল হৈ গৈছে।
এতিয়া আকৌ আছে অলপ আহোঁতে বহি লৈছোঁ একদম নোৱাৰা হৈ গৈছোঁ দেখক তো এতিয়া আকৌ যাওঁ এতিয়া নাযাওঁ অলপ দেৰিকৈ যাম বহুত ভাগৰ লাগি গৈছে বহি লৈছোঁ অলপ কৃষ্ণ আহি পালোঁ বৰ্তমান একদম পুৰা ভাগৰ লাগি গৈছে ইফালে কিবা পাত পঢ়ি আছে পানী দে পানী খাওঁ একেবাৰে তাত গৈ লগ পাইছোঁ দেই বহুত একদম মৰি গৈছোঁ আৰু Hey guys, বৰ্তমান এতিয়া আমি আহি পালোঁ মহেশ ধাম চ এতিয়া যাওঁ সেৱা কৰিবলৈ বলক চেণ্ডেল খুলোঁ আকৌ ইয়াতে কিবা কি মন্দিৰ ওলাবা জগন্নাথ মন্দিৰ তো জগন্নাথ মন্দিৰলৈ যাওঁ এতিয়া হৈছে বোলে মেইন মন্দিৰ চ ইয়াতে অহাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো সেইকাৰণে আমি এতিয়া জগন্নাথ মন্দিৰলৈ যাওঁ চ আপোনালোকক লৈ যাওঁ বলক ফাইনেলি আহি পাই গ'লো এতিয়া আমি জগন্নাথ মন্দিৰ ওচৰ আহি পালোঁ এতিয়া গামোচা গাত লৈ লৈছোঁ অলপমান বেগ চেগ থৈ লওঁ পাহৰিছিলোঁ মই বেগটো থ'বলৈ বেগটো থৈ লওঁ ইয়াতে আকৌ এতিয়া যাওঁ আকৌ অলপ ওপৰলৈ যাব লাগিব তালৈ যাওঁ বলক যাবিনে এতিয়া বলক আমি এতিয়া জগন্নাথ মন্দিৰলৈ আগবাঢ়ো পাই গ'লো বৰ্তমান এতিয়া বলক আমি যাওঁ সেৱা কৰি লওঁ হেল্ল' হাই হাই সেৱা কৰিবলৈ আহিলোঁ হয় কিন্তু ইয়াতে বহুত বেছি মানুহ সেৱা কৰি আছে এতিয়ালৈ আমি কৰিব পৰা নাই তো তেখেতসকল ওলাই আহক তাৰপিছত আমি কৰিম বহুত বেছি ৰ'দ ইয়াতে আছোঁ ফচি তো যাওঁ ইয়াত দেখিব পাৰিছে জগন্নাথ মন্দিৰ তাতে বহুত বেছি মানুহ আৰু আমাৰ এতিয়া আমি সেৱা কৰিব পৰা নাই তেওঁলোক ওলাই আহক তাৰপিছত আমি যাম আৰু সেৱা কৰিবলৈ আমি ঘণ্টা বজাই লওঁ চান্স পাইছোঁ আৰু এতিয়া সেৱাটো কৰি লওঁ আমি বলক আকৌ যাওঁ একদম পুৰা কি কয় শান্তি বিশেষকৈ এটাৰ কাৰণে শান্তি আজি মই বহুত বেছি ভাল পাওঁ যিজনক শিকাই মোৰ কানেকশ্যন তো আজি মই সেৱা কৰিবৰ বাবে বহুত বেছি শান্তি পাইছোঁ নাজানো কি ক'ব পাওঁ ভবা নাছিলোঁ এনেকৈ সেৱা কৰিব পাম বুলি তথাপিও যে পালোঁ বহুত বেছি ভাল লাগিছে মই নিজকে ইমান মানে আনন্দ অনুভৱ কৰিছোঁ মানে কি ক'ম আৰু যি কি নহওক এতিয়া আকৌ আগলৈ আগবাঢ়ো বলক বৰ্তমান এতিয়া আকৌ আমি সেৱা কৰি নামি আহি আছোঁ তললৈ বলক Hey guys, এতিয়া আকৌ আমি ওপৰলৈ আহি আছোঁ ইয়াতে শুনিছোঁ কিবা পদুমপুখুৰী বুলি কয় এটা পুখুৰী আছে তো আমি তালৈ যাওঁ বহুত বছৰ মূৰত আহি আছোঁ আজি মহেশ ধাম তো যাওঁ পদুমপুখুৰীটো মোৰ বহুত বেছি ভাল লাগে যোৱা সেইবছৰ কি বহুত দিনেই হ'ল যেতিয়া আমি আহিছিলোঁ তেতিয়া বহুত বেছি ভাল লাগিছিল মানে আহি তো আমি এতিয়া তালৈ যাওঁ বলক Hey guys, এতিয়া আমি পুখুৰী বিচাৰি সুধি বৰ্তমান এতিয়া জগন্নাথ মন্দিৰ ওচৰ আহি পালোঁ ভাবিছিলোঁ আমি তাতে যিটো সেৱা কৰিছিলোঁ সেইটো আমি জগন্নাথ মন্দিৰ বুলি ভাবিছিলোঁ কিন্তু একচুৱেলি সেইটো নহয় ইয়াতে জগন্নাথ মন্দিৰ আছে চ' দেখিব পাৰিছেনে নাজানো ইয়াতে লিখা আছে এই চাইনবৰ্ডটোতে তাতে জগন্নাথ মন্দিৰ আমি এতিয়া আহোঁতেহে দেখিছোঁ যে এইটোহে হৈছে জগন্নাথ মন্দিৰ আমি তাত কিবা অন্ধমণি নে কি কয় তেনেকুৱা
সেইটো যিয়ে নহওক ক্ষয়টোতো কৰিলোঁ তো একো নাই। তো ইয়াতে আহিম বুলি ভাবিছিলোঁ। আকৌ ইয়াতে হয় এটা কি কয় ৰথ যাত্ৰা। তাতে এখন ইয়াতে আমি আহিছিলোঁ এবাৰ ৰথ যাত্ৰাতে আহিছিলোঁ। তাৰপিছত আৰু অহা নাই, তেতিয়া মই সৰু বহুত টিকলি হৈ আছিলোঁ। তো এতিয়াহে আহিছোঁ আকৌ ইয়াত ভিডিঅ' কৰাৰ বাবে, আৰু তাতে মোৰ বাৰ্থডে আকৌ সেৱাটো বুলি ইয়াতে কৰোঁ এবাৰ, সেইকাৰণে আহিলোঁ। একো নাই, গাল্টি হৈ গ'ল একদম পূৰা। জগন্নাথ মন্দিৰ বুলি ক'ৰবাতে সেৱা কৰিলে একো নহয়, ভগৱান চবতে থাকে, তাতো কৰিলোঁ। এতিয়া যাওঁ আমি এতিয়া পদুম পুখুৰীলৈ, ব'লক আপোনালোককো দেখাওঁ পদুম পুখুৰীলৈ। এতিয়া আকৌ আমি বগাই বগাই আহি আছোঁ, ব'লক আহক এতিয়া আমি যাওঁ পদুম পুখুৰীলৈ। এইটোৱে হৈছে পদুম পুখুৰী। পদুম পুখুৰীত পানী শুকাই শেষ হৈ গৈছে। পাতকেইটা আছে কিন্তু ফুল ফুলা নাই ন? আমি যেতিয়া ৰথ যাত্ৰাত আহিছিলোঁ তেতিয়া ইয়ালে পানী আছিলে, তেতিয়া আমি ভৰি ধুইছিলোঁ, কিবা কৰিছিলোঁ। এতিয়া পানী নাই, বহুত লেতেৰা পানী হয় ইয়াতে, আৰু পানী নোহোৱা হৈ গ'ল মানে। তো তেতিয়া এইবিলাক শিল দেখিবলৈ নাই, বহুত বেছি পানী হয় তেতিয়া। আমি এতিয়া পদুম পুখুৰী পাই গ'লোঁ। আধা আমাৰ একদম ৰাইজ তাতে বহি ল'লে ভাগৰতে। এতিয়া আমি মই কষ্ট কৰি আপোনালোকক দেখাবলৈ, যদিও পানী নাই তথাপিও পদুম পুখুৰী দেখাবলৈ আহিলোঁ। শুকান পদুম পুখুৰী, অলপ হ'লে পানী আছে আকৌ। কি কয় ইয়াতে পাত আছে ন? পাত আছে। ময়ো চুই পাম প্ৰথমবাৰ জীৱনত, ভালকৈ মানে লাগি থকা বাৰ, মানে এবাৰ জীৱনত প্ৰথমবাৰ ময়ো চুই পাম পদুম পাত। ক'ত আছে? চলো আমি চুই চাওঁ এবাৰমান। ৱাও, ধুনীয়া বতাহ মাৰি আছে, এনেকুৱা ভাগৰ লাগি গৈছে মানে, এতিয়া বতাহ জাক পায় খুব শান্তি আৰু। তেতিয়া আৰু বেছি পানী হয় যে, আকৌ বহুত বেছি মানুহ আহে। ইয়াতে আমি কেকটো কাটিব পাৰিম। কথা এটা কোৱা হোৱাই নাই নহয়, ভাবিছে চাগে ন কি কেক কাটে। একচুৱেলি আমি যোৱাকালি আৰু এটা কেক নাকাটিলোঁ, তো ভাবিছোঁ আজি ইয়াত সেৱা কৰিব আহিছোঁ যিহেতু, ইয়াতে আমাৰ আকৌ এটা আছিলে মোৰ বাৰ্থডে কেক, সেইটো আকৌ আজি মানে ইয়াতে কাটিম বুলি ভাবিছোঁ। ইয়াতে নহয়, ইয়াতে ক'ৰবাত কাটিম মুঠতে আৰু। ল'লা নে বাই পাত লৈ আহিছা। বোলো এতিয়া আৰু যাওঁ, দেখালোঁ যিহেতু, তো আপোনালোকেও আহিব কেতিয়াবা, যদি ইয়ালৈ আহে পদুম পুখুৰীলৈ নিশ্চয় আহিব। ধুনীয়া ধুনীয়া বতাহ আৰু এয়া পদুম পাতৰ একদম লৈ যাব আপোনালোকে। আমি এতিয়া এখন লৈ আনিছোঁ, পাতৰ ল'ব পাই নাপায় নাজানো, তথাপি আনিছোঁ। ব'লক যাওঁ, বাই বাই পদুম পুখুৰী, বাই বাই। গাইজ, ভাবিলোঁ পদুম পুখুৰীৰ ওচৰতে আমি কেকটো কাটো। একচুৱেলি কি হ'ল, আমি মেচ আনিব পাহৰিলোঁ, মম জ্বলাব নোৱাৰোঁ। তথাপিও একো নাই, এতিয়া এনেকৈ কাটি দিওঁ। মাত দিয়া চবে একেলগে। হেপী বাৰ্থডে টু ইউ, আপোনাৰ বাৰ্থডে টু মি, হেপী বাৰ্থডে টু মি, হেপী বাৰ্থডে টু মি। ফাৰ্ষ্ট টাইম। নিজে নিজে নিজৰ খোৱাটো মেইন নহয় জানো? এইফালে ৰাইচ কেমেৰাত নোলায়, তথাপিও দিওঁ। ইউটিউব চেনেলৰ কাৰণে
হাই গাইজ, দেখিব পালে দুজন ব্যক্তি পালোঁ, আমি তেওঁলোকক কেক দিলোঁ। চ' মনটো ভাল লাগিছে। এনেকৈ বেলেগক মানে অচিনাকি মানুহক মাতি কেক দিবলৈ পালে ভাল লাগে। দাদাকেইজনে বহুত বেছি মানে ভণ্টি হিচাপে মৰমো দিছে, ভাল লাগিলে। তেওঁলোকে হয়তো মোৰ ভিডিঅ' চাব, মাতাৰ বাবে অহাৰ কাৰণে বহুত বেছি ধন্যবাদ কি ক'ম আৰু ভাল লাগিলে আপোনালোকক লগ পাই। আৰু কি কয়, এনেই বহুত বেছি মানুহ তেনেকৈ নাহে মানে, তো আপোনালোকে যে আহিলে বহুত বেছি ভাল লাগি গ'ল মানে। চ' আপোনালোকক মাতিলোঁ, আহিলে। বাৰ্থডে যিহেতু মোৰ, তো মানে কি হয় এতিয়া কি কয় মাতিলোঁ যিহেতু, ইয়াৰ বাবে আৰু একো ডাঙৰ গিফ্ট মোক নালাগে। আহিলে যে আপোনালোকে বহুত বেছি মানুহ তেনেকৈ মাতিলে নাহে, তো আপোনালোকে যে আহিলে। এতিয়া আমি পদুম পুখুৰীৰ পৰা আহিলোঁ কেক চেক কাটি গাইজ। তো এতিয়া আমি আকৌ যাওঁ, ভাবিছোঁ জগন্নাথ মন্দিৰে ইয়াতে সেৱা অলপ কৰি যাওঁ। তো এতিয়া ব'লক যাওঁ। হে গাইজ, এতিয়া আমি জগন্নাথ মন্দিৰৰ পৰা ওলালোঁ, সেৱাটো কৰিলোঁ, কিন্তু বহুত বেছি মানুহ যে তাত। মানে প্ৰথম আমি যেতিয়া পদুম পুখুৰী গৈছিলোঁ তাত তেতিয়া মানুহ নাছিলে, তো এতিয়া বহুত বেছি মানুহ, আকৌ বহুত ভিৰ আছিলে। মই সেইকাৰণে কেমেৰাটো মানে কি হাতত নল'লোঁ, সেইকাৰণে সেৱা কৰি ওলাই আপোনালোকক এতিয়া ইয়াতে মানে লগ কৰিছোঁ আৰু। আকৌ এতিয়া আকৌ ক'তো ৰখি নাথাকোঁ, যাওঁগৈ। ভাবিছোঁ ইয়াতে আমাৰ ঘৰৰ মানুহ মানে মিতিৰৰ ঘৰ আছে, আমাৰ আইতা আৰু মাহী, তো সিহঁতৰ ঘৰতে মানে কি আইতাহঁতে ভাত বনাইছে বোলে। তো যদি পাওঁ তাতে ভাত অন্ত অলপ গ্ৰহণ কৰি যাওঁ। এতিয়া যাওঁ আৰু বহুত বেছি ভাগৰ লাগিছে। কেমেৰাটো মানে এনেকৈ লৈ থাকিব এলাহ লাগি গৈছে, হয়নে নহয়? তো যাওঁ। বায়ে মোক বহুত বেছি হেল্প কৰিছে, কিন্তু আমাৰ বাজনী যে একদম মানে একেবাৰে ইয়াত কিবা নিচিনা তাই, কি ক'বা, হিটলাৰ। হয়। এতিয়া আমি যাওঁ তাত গৈ আকৌ যদি পাওঁ আকৌ ভিডিঅ' কৰিম, যিহেতু আকৌ লগ পাই আছোঁ। এতিয়া আমি মহেশ থানক একেবাৰে, আৰু কেতিয়া আহিব বাৰু ঠিক নাই। তো এতিয়া আমি বাই বাই জনালোঁ, লগতে বহুত বেছি ভাল লাগিলে ইয়াত আহি। তো এতিয়া আমি ঘৰলৈ যাওঁগৈ। আকৌ এতিয়া নামি যাওঁ, নামি গ'লেতো ভালেই লাগিব, উঠিলেতো একদম হালত খাৰাপ হৈ যায়। এতিয়া যাওঁ আমি, একদম পূৰা ভাগৰ লাগি গৈছিল। পানী চানী খালোঁ, কিবা কিবি মানে কেক চেক খালোঁ, আৰু এতিয়া যাওঁগৈ ঘৰলৈ। আকৌ চিপছ টিপছ লৈছোঁ ওপৰৰ পৰাই, তো সেই আকৌ তলত যাওঁতে যদি পাৰোঁ খাম। আকৌ এতিয়া যাওঁ ব'লক। নামি গৈ থাকোঁ, ধীৰে ধীৰে চলতে হে, চালো বিহাৰী पाकिस्तान में नाम आई है। हो रहा, नीचे देखिए आप लोग। तो अब हम नीचे গাইজ, মানে এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে, এটাৰ চিট দুইটা ভৰি দিছোঁ, তাৰপিছত আকৌ দুটামান একদম খোজকাঢ়িছোঁ, তাৰপিছত আকৌ এটা চিট ভৰি দিছোঁ, এনেকৈ গৈ আছোঁ পানী খাই খাই। খং উঠি যায় এনে নকওঁ মই তাইক। পাইছোঁ আমি আমাৰ একদম মানে বা গৈ একেও গৈ পালে আমি আহি আছোঁ। বঢ়িয়া ৰছী বহি লৈছে। हम भी बैठते हैं थोड़ा सा, भागो भी लगा ना, उठे बहुत भाग लगे एक्चुअली एनो नाम भाग এইটো এই মালটো বৰ খং, এই মালটো এনেকুৱা খং, এনে বিয়াত থাকে খংটো। এই মালটো মুখখন নেদেখায়, যদি মুখখন মই দেখাব যে মই পিছত মাৰ খাব লাগিব। সেইকাৰণে কৃষ্ণ নহ'ব, কেতিয়া দেখাব পাৰোঁ ঠিক নাই, তো কেতিয়াবা দেখাই দিম যদি পাৰোঁ। এনে নালাগে দিয়ক, তাই মুখখন চাবলৈ, মুখখনকে চাই থাকিব। Hey guys, এতিয়া আমি চি শেষ কৰি এতিয়া প্লেন আহি পালোঁ। চ' এতিয়া আকৌ শেষ কৰিলোঁ আৰু এতিয়া গুচি আহি আছোঁ ঘৰলৈ। এতিয়া একদম পূৰা তললৈ আহিছোঁ, একদম এইখিনি যাব নোৱাৰোঁ নহয়। এবাৰ যদি যাওঁ সৰহকৈ তলৰ একদম সোনকালে পামগৈ, একেবাৰে পৰিব পালে মুখৰ একে ছাল বাকলি নোহোৱা হয় শেষ হৈ যাম। এতিয়া বলক আমি যাওঁ, গৌৰৱকে লৈ গৈছে যে, বলক যাওঁ। একদম হৈছে মেইন গেট। এতিয়া আমি ইয়াৰ পৰা উঠি একদম পূৰা ওপৰলৈ আকৌ ওপৰ গৈ পাইছোঁ, ঠিক কৰে নাই। তো এতিয়া সেইখন হৈছে মেইন গেট। চ' আমি নামি আহিলোঁ, পাই গ'লোহি আৰু ভাগৰ লাগি অৱস্থা কাহিল হৈ আহিছে। কৃষ্ণ। এতিয়া আমি টুমটুম আহি পালোঁ। চ' এতিয়া আমি আইতাহঁতৰ ঘৰলৈ যাওঁ। এতিয়া আকৌ যাওঁ আৰু কিন্তু কাম একো নাই, যাওঁ। গাইজ বলক এতিয়া আমি ধুনু বতাহ লৈ যাওঁ, একেবাৰে পূৰা গৰম লাগি আহিছেতো, এতিয়া ধুনীয়া বতাহ লৈ যাওঁ আৰু।
আমি আইতাহঁতৰ ঘৰ পালোহি চ নামো বলক বলক যাওঁ আইতাহঁতৰ ঘৰ আহি পালো বহি আছা আকৌ ক'ত আইতা অঁ আহি পাই গ'লো আইতাহঁতৰ ঘৰ চ এতিয়া বহি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ যোৱা সময়ত এতিয়া আকৌ কেমেৰাটো হাতত নলওঁ একদম মন নাই এতিয়া বহি লওঁ পুৰা একদম বিন্দাছকৈ অলপ সময় তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক দেই এতিয়া আমি আইতাহঁতৰ ঘৰৰ পৰা ওলালোঁ খাই বৈ চ' এতিয়া আমি ঘৰলৈ গৈ আছোঁ একেবাৰে এতিয়া আকৌ ভিডিঅ' কৰা একেবাৰে মুড নাই ত' সেইকাৰণে এতিয়া ঘৰলৈ যাওঁ আকৌ ঘৰত গৈ লগ পাই আছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি চাগে লগ পাই আছোঁ দেই হে গাইজ বৰ্তমান এতিয়া মোৰ কাপোৰ চাপোৰ খুলি শেষ হৈ গ'ল তো এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ তো সেইকাৰণে কেমেৰাটো হাতত লৈছোঁ তো এতিয়া আৰু বেছি কথা কৈ নাথাকোঁ সোনকালে ভিডিঅ'টো সামৰণি মাৰোঁ অলৰেডি বহুত বেছি দীঘল হৈছে আৰু নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টাং কৰি বজাই দিব আৰু এটা নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে মই এলিনাই আপোনালোকৰ পৰা আজি ইমানতে বিদায় লৈছোঁ বাই বাই